Hey guys, welcome back to my channel. মই ৰিমজিম আপোনালোকক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো। যেহেতু আজি জন্মাষ্টমী আৰু আজি 6 ছেপ্টেম্বৰ হয়, তো এইটো বছৰত দুদিন পৰিছে জন্মাষ্টমী। এদিন হ'ল 6 তাৰিখ, এদিন হ'ল 7 তাৰিখ, আৰু 7 তাৰিখে যেহেতু মই সময় নাপাম, সেইকাৰণে মই আজি সময় পাইছোঁ। 6 তাৰিখ হয়, তো আজি মই ভাবিছোঁ ইস্কন মন্দিৰ যাম। আচলতে ইচ্ছা আছিলে আজি হৰে কৃষ্ণ মন্দিৰ যোৱাৰ, কিন্তু হৰে কৃষ্ণ মন্দিৰ আজি যাব নহ'ল, আৰু বহুত বেছি গৰমো দি আছে, সেইকাৰণে ইস্কন মন্দিৰত যাম। মোৰ আগৰ ভিডিঅ'টো চাগে চাইছে, এবাৰ দেখাইছোঁ ইস্কন মন্দিৰখন। তো আজি আকৌ যাই আছোঁ যিহেতু জন্মাষ্টমী, তো ভিডিঅ'টো চাই থাকিব। এতিয়া মই ৰেডি হৈছোঁ আৰু ভণ্টিয়ে ৰেডি হৈ আছে, আৰু লগৰ ছোৱালীক লগ কৰিম, তাৰপিছত একেলগে যাই থাকিম, চাই থাকিব। এতিয়া মই গৈ আছোঁ আৰু এইটো মন্দিৰ পাম, আৰু মন্দিৰৰ গলিটো পাইছোঁ। আৰু আপোনালোকেও মোৰ লগত আহি থাকক ধুনীয়াকৈ। আৰু চুলিত লগাই লৈছোঁ মই বাটাৰফ্লাই। হেই গাইজ, যিহেতু ৰ'দ আছে সেইকাৰণে আমি ছাতিৰ তলত আহিছোঁ। হেই গাইজ, মন্দিৰ পালোঁ আৰু এতিয়া উঠি যাই আছোঁ অলপ। মন্দিৰ পালোঁ আৰু এতিয়া আমি চিৰি উঠি গৈ আছোঁ। এইফালে চাকি জ্বলোৱা, আৰু এয়া হ'ল মন্দিৰ। হৰে কৃষ্ণ হৰে কৃষ্ণ। আৰু আমি এই চিৰিৰে হৈ আহিছিলোঁ, আৰু এতিয়া আমি হাত ভৰি ধুব গৈ আছোঁ, যিহেতু বাহিৰৰ পৰা আহিছোঁ। আৰু সিহঁতে ধুই আছে, ময়ো ধুই লওঁ। এতিয়া আমি মন্দিৰত সোমাই আছোঁ, আৰু একদম সোমাই কেনে এনেকুৱা ভাল লাগি আছে একদম, মানে যিহেতু কৃষ্ণ মন্দিৰত আহিলে এনেও মনটো শান্তিয়ে লাগি থাকে। আৰু এইফালে মানুহো হৈছে বহুত, দেখিব পাইছে। বলো হৰে কৃষ্ণ, জয় শ্ৰী কৃষ্ণ। আৰু জন্মাষ্টমী 6 তাৰিখে মনোৱা হোৱা নাই, যিহেতু গধূলি পুৱা লাগিব, সেইকাৰণে 7 তাৰিখে ভালকৈ মনোৱা হ'ব মন্দিৰত। আৰু আমি যিহেতু এতিয়া আহিছোঁ, সেইকাৰণে ভাল লাগি আছে মনটো বহুত। তো আপোনালোকে আহিলে 7 তাৰিখে নিশ্চয় যাব মন্দিৰত, বহুত ভাল লাগিব গৈ কেনে। আমি তিলক লগাবৰ কাৰণে ৰৈ আছোঁ, যিহেতু কৃষ্ণ মন্দিৰত আহিলে তিলক নলগোৱাকৈ থাকিলে একদম ভাল নালাগে, সেইকাৰণে আমি ৰৈ আছোঁ এতিয়া লগাবৰ কাৰণে। আৰু এতিয়া এইফালে চন্দনত তিলক লগাই আছে, ময়ো লগাম। এতিয়া আমি ইয়াতে ৰখি আছোঁ। এতিয়া আমি ভোগ খাই আছোঁ, কৃষ্ণৰ মন্দিৰৰ প্ৰসাদ চুজি দিছিলে। হাই কৈ দিয়া, হাই কোৱা, হাই। হেই গাইজ, যিহেতু মই ইয়াতে আৰু একবাৰ আহিছিলোঁ, এবাৰ ভিডিঅ' কৰিছিলোঁ, মই ইউটিউবত দিয়াই হৈছে, তো সেইকাৰণে আজি বেছি ভালকৈ ভিডিঅ' কৰা নহ'ল। আৰু যিহেতু 6 তাৰিখ হয়, আজি জন্মাষ্টমী ভালকৈ ইয়াতে এতিয়ালৈকে কৰা নাই, কালি কৰিব। তো এতিয়া আৰু লাহেকৈ যাওঁ আৰু প্ৰসাদটোও খাই ল'লোঁ। হেই গাইজ, যিহেতু এতিয়া মন্দিৰৰ পৰা আহি গ'লোঁ, আৰু তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, বেছি দেখুওৱা নহ'ল।